হেল্ল' ষ্টুডেণ্টছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। যোৱা ক্লাছত আমি শিকিছিলোঁ অৱতল জাপনাখনৰ দ্বাৰা প্ৰতিবিম্ব কেনেদৰে গঠন হয়, অৰ্থাৎ অৱতল জাপনাখনৰ কোন ঠাইত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব কোন ঠাইত গঠন হ'ব। আজি আমি শিকিম উত্তল জাপনাখনে প্ৰতিবিম্ব কেনেদৰে গঠন কৰে, অৰ্থাৎ উত্তল জাপনাখনৰ কোন ঠাইত লক্ষ্যবস্তু ৰাখিলে কোন ঠাইত প্ৰতিবিম্ব গঠন হ'ব। আমি প্ৰথমতে চাম এখন উত্তল দাপন। এই উত্তল দাপনখনৰ এইটো মেৰু এটা হ'ল মুখ্য অক্ষ, উত্তল দাপনৰ এইটো ফকাছ। এতিয়া আমি চাম উত্তল দাপনত যদি অসীমত লক্ষ্যবস্তু এটা ৰখা হয় তেতিয়া তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব। আমি জানো যে অসীমত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ ৰশ্মিসমূহ এনেদৰে আহে, এ বি লক্ষ্যবস্তু এটা, এই ৰশ্মিসমূহ মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব। মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব, তলৰ পৰা এইডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব আৰু কোন দেখায় এইটো এনেদৰে গুচি যাব। এইডালো গুচি যাব। যদি আমি বঢ়াই দিওঁ দাপনখনত পিছফালে ফকাছ বিন্দুত ফকাছত কটাকটি কৰিব। ফাৰ্ষ্ট কেন্দ্ৰ। গতিকে উত্তল দাপনাখনত যদি আমি লক্ষ্যবস্তু এটা অসীম দূৰত্বত ৰাখোঁ তেতিয়া প্ৰতিবিম্বৰ অৱস্থান দাপনৰ পিছফালে থকা ফকাছত গঠন হ'ব আৰু এই প্ৰতিবিম্বৰ আকাৰ যথেষ্ট সংকুচিত হ'ব, যিহেতু বিন্দু আকাৰৰ। আৰু এই প্ৰতিবিম্ব যিহেতু দাপনৰ পিছফালে গঠন হোৱা প্ৰতিবিম্ব সদায় অসৎ আৰু প্ৰতিবিম্ব সদায় থিয় হ'ব, অসৎ আৰু থিয়। আমি বুজি পালোঁ। তাৰপিছত চাম উত্তল দাপন এখনত লক্ষ্যবস্তু অসীম দূৰত্ব আৰু দাপনৰ মেৰুৰ মাজত ৰাখিলে ক'ত প্ৰতিবিম্ব গঠন হয়। প্ৰথমতে চাম আমি এখন উত্তল দাপন, মুখ্য অক্ষ, আপোনাৰ মেৰু, ফকাছ, ফাৰ্ষ্ট কেন্দ্ৰ। এতিয়া আমি চাম লক্ষ্যবস্তু ইয়াত ৰাখিলে, লক্ষ্যবস্তু এ বি ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ যাব আৰু উত্তল দাপনত কোন দেখাব আৰু এইডাল ৰশ্মি এনেদৰে যাব, তাত ই যি বাটেৰে আহিছে সেই বাটেৰে উভতি যাব। আমি দাপনৰ পিছফালে বঢ়াই দিওঁ, চিৰ মাজেৰে গুচি যাব আৰু এইডাল মুখ্য অক্ষৰ দিয়া ৰশ্মিডাল পুনৰ সেই বাটেৰে উভতি যাব। এনেকৈ যাব আৰু এই ৰশ্মিডাল বঢ়াই দিলে ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেদি গুচি যাব। তাৰপিছত এই ৰশ্মিডাল মানে দাপনত খুন্দ দেখায় এনেদৰে গুচি যাব। এডাল আমি আগবঢ়াই দিলে কটাকটি কৰিব, অৰ্থাৎ এইটো হৈছে প্ৰতিবিম্ব এ ডেছ টু বি ডেছ। গতিকে আমি গম পালোঁ যে উত্তল দাপন এখনত অসীম দূৰত্বৰ দাপনৰ মেৰু পিৰ মাজত লক্ষ্যবস্তু ৰাখিলে তাৰ অৱস্থান হ'ব পি আৰু এফৰ মাজত, অৰ্থাৎ দাপনৰ পিছফালে, এইটো পি আৰু এইটো এফ, এইটাৰ মাজত। আৰু এই লক্ষ্যবস্তু হ'ব এই প্ৰতিবিম্ব হ'ব সংকুচিত আৰু প্ৰতিবিম্বৰ প্ৰকৃতি যিহেতু দাপনখনৰ পিছফালে আছে, গতিকে এই প্ৰতিবিম্ব হ'ব অসৎ আৰু থিয়। আমি সকলোৱে বুজি পালোঁ যে উত্তল দাপন এখনত দুই ঠাইতে আমি লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব পাম, সেই দুই ঠাইত হ'ব অসীম দূৰত্ব আৰু দাপনৰ মেৰু। অৱতল দাপন এখন ক'ত ক'ত ব্যৱহাৰ কৰা হয়। অৱতল দাপন এখন দাঢ়ি খুৰোৱা দাপন,
দাপোন হিচাপে, তাৰপিছত গাড়ীৰ হেডলাইট হিচাপে, গাড়ীৰ হেডলাইটত আৰু দন্ত চিকিৎসকে ৰোগীৰ দাঁত চাবলৈ সৌৰ বাতিত অৱতল দাপোন ব্যৱহাৰ কৰা হয়। তাৰপিছত উত্তল দাপোন ক'ত ব্যৱহাৰ কৰা হয়? উত্তল দাপোনৰ ব্যৱহাৰ আমি চাম গাড়ীৰ কাষত থকা গ্লাছত উত্তল দাপোন ব্যৱহাৰ কৰা হয়। অৰ্থাৎ গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে, গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে পৰীক্ষাত এটা কুৱেশ্যন আহিব পাৰে যে সাধাৰণতে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয়? কাৰণ আনচাৰটো হ'ব উত্তল দাপোনে সদায় লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব আৰু থিয় প্ৰতিবিম্ব গঠন কৰে। আৰু যিহেতু এইবিলাক বাহিৰলৈ বেঁকা, গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্ৰ যথেষ্ট বহল, সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰে। আমি সকলোৱে বুজি পালোঁ। যদি কিবা ডাউট আছে আপোনালোক সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।